Hey guys, welcome back to my channel. My name is Bornali Gogoi. আৰু এইকেইদিন ইমান বতাহ ধুমুহা দিছে, বতৰ কি যে হৈছে, গছ ভাঙি অৱস্থা নাই। তাকে ফুলখিনি চাবলৈ আহিলোঁ। ফুলৰো অৱস্থা একদম বেয়া হৈ গৈছে, যিমান যে বতাহ বৰষুণ দিছে। আৰু বাকী ফুলবোৰ ঠিকে আছে আৰু অলপ বেয়া হৈছে। আৰু এইফালে আহি গ'লোঁ ঘৰৰ কিছুমান কাম কৰিবলৈ। ঘৰৰ কিছুমান যিবোৰ কাম থাকে, দৈনন্দিন জীৱনত যিবোৰ কাম থাকে সেয়াই কৰিছোঁ আৰু। আৰু এইফালে আহিলোঁ পাকঘৰত মোৰ নিজৰ ব্ৰেকফাষ্ট বনাবলৈ, বেচনৰ চিলা বনাবলৈ। যিহেতু আকৌ ৱেইটটো বাঢ়ি গৈছে, গতিকে আকৌ মই অকণমান নিজৰ খোৱা বোৱা ধ্যান থ'বলৈ হৈ গ'ল। বেছি যি টি খাবলৈ মই এৰি দিছোঁ। আকৌ অকণমান নিজৰ ৱেইটটো কমাবলৈ চেষ্টা কৰিছোঁ। গতিকে বেচনৰ চিলা বনাইছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট অকণমান লঘু আহাৰ খাওঁ আৰু পাতলা আহাৰ। গতিকে ইয়াত বেচন দিলোঁ, গাজৰ, নৰসিংহ, ৰচুন দি দিছোঁ। নিজৰ ইচ্ছামতে যি দিব পাৰে আপোনালোকে ইয়াতে। আৰু অকণমান তেল দি এই বেটাৰটো পেনত পাতি দিছোঁ। আৰু এইখিনি অকণমান কম জুইত বনাব লাগিব, কাৰণ কিন্তু গোটেইখিনি অলপ সিজিব লাগিব। গাজৰবোৰ নিসিজিলে একো নাই, কাৰণ গাজৰবোৰ কেঁচাকৈও খাব পাৰি। গতিকে এয়া মোৰ বেচনৰ চিলা হৈ গ'ল। অলপমান ভাঙি গ'ল, তথাপি চলি যাব। খাবলৈতো মোৰ ভালেই লাগে। লগতে আছে গাখীৰ চাহ। গাখীৰ চাহটো মই এৰিব পৰাই নাই। কেতিয়াবা নাখাওঁ বাৰু, তথাপিও মই একাপমান গাখীৰ চাহ দিনটোত খালে ভাল লাগে। গতিকে লাহে লাহে এৰিম আৰু। এইফালে মোৰ বেচনৰ চিলাটো মই খাইছোঁ, খুব টেষ্টি হৈছে। মই এনেও ভাল পাওঁ সেইটো খাই। গতিকে এয়া মোৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো কমপ্লিট হৈ গ'ল। আৰু এইফালে ব্ৰেকফাষ্ট কৰি অহাৰ পিছত এতিয়া দুপৰীয়াৰ কাৰণে সাজু কৰিব হ'ল। গা ধোৱাৰ আগতে মই কিছুমান কাম কৰি থৈ যাওঁ। এয়া আজি বনাম খিচিৰি। গতিকে মই ইয়াতে মগু দালি, মচুৰ দালি আৰু চাউল দুমুঠিমান দি দিছোঁ। দাইলৰ পৰিমাণটো বেছি চাউলতকৈ। গতিকে এইখিনি গা ধোৱাৰ আগতে মই তিয়াই থৈ যাওঁ। গা ধুই আহি এইখিনি বনাম, তেতিয়া এইখিনি ধুনীয়াকৈ কোমল হৈ থাকিব। গতিকে এতিয়া পানীত এইখিনি তিয়াই থৈ দিওঁ। আৰু বাছ এইফালে মই আহি গ'লোঁ গা ধুই। আৰু এতিয়া বনাওঁ মই খিচিৰিখিনি, যিখিনি মই মগু দালি, চাউল যিখিনি তিয়াই থৈ গৈছিলোঁ, সেইখিনি এতিয়া মই কুকাৰত দি ল'ম। এনেও তিয়াই থোৱা হৈছে যিহেতু কোমল হৈ যাব। গতিকে এইখিনি 2টা হুইচেল মাৰিব দিম মই। তাৰপৰা এইখিনি বেলেগখন কেৰাহীত মই ধুনীয়াকৈ তেল মাৰিম। চবৰে খিচিৰি বনোৱা পদ্ধতিটো বেলেগ বেলেগ হয়। গতিকে মই এনেকৈ বনাওঁ, যেনেকৈ বনাওঁ আপোনালোকক দেখাই গৈছোঁ। এইখিনি এতিয়া মই 2টা হুইচেল মাৰিব দিম। আৰু এইফালে ঘৰৰ গাজৰ আছিলে আৰু বিন আৰু আলু অকণমান আছিলে, এয়াও দি দিছোঁ। ঘৰৰ গাজৰ যিহেতু খাই ভাল লাগিব, গতিকে ইয়াতে গাজৰ দি পিনে নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। নিমখ পৰিমাণটো কম বেছি হ'ব পাৰে, পাছত দি ল'ম। আৰু পানী দি দিছোঁ। আৰু এতিয়া 2টা হুইচেল মাৰিবলৈ মইতো গেছত তুলি দিম। আৰু এইখিনি এতিয়া মই পাছত আপোনালোকক দেখাই যাম। আৰু এইফালে খিচিৰিৰ কাৰণে মই কিছুমান গোটা মছলা লৈছোঁ। ইয়াতে জলকীয়া, তেজপাত, লং, ইলাচি, জিৰা গুড়ি, কালাজিৰা, পাঁচফোৰণ আৰু আজৱাইন, লগত জলকীয়া গুড়ি আৰু পিঁয়াজ অলপ কাটি লৈছোঁ। আৰু এইফালে হুইচেল মৰা হৈ গৈছে খিচিৰিখিনি। কেৰাহী এখন পাতিলোঁ, তাতে তেল অলপ দিলোঁ। তাতে জলকীয়া আৰু তেজপাত তেলতে দি দিছোঁ, আৰু এটা ইলাচিও দি দিছোঁ। এতিয়া দিম গোটা মছলাখিনি, যিয়া হৈছে পাঁচফোৰণ, তাৰপৰা দিম কালাজিৰা অলপ, জিৰা গুড়ি অলপ আৰু আজৱাইন দিলে কি হয়, পেটৰ কাৰণেও ভাল আৰু হজম শক্তিও ভাল হয়। গতিকে আজৱাইন দি দিছোঁ। ইয়াতে এতিয়া পিঁয়াজখিনি দি দিছোঁ। এইখিনি অকণমান ৰঙচুৱাকৈ ভজাৰ পিছত মই খিচিৰিখিনি দি দিম। বেলেগ আৰু একো কৰিব নালাগে। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে, আৰু তাতে মই এতিয়া হালধি গুড়া আৰু জলকীয়া গুড়াও দি দিছোঁ। নিমখ যদি আপোনালোকৰ কম বেছি হয় দি ল'ব পাৰে পাছত। আৰু এইখিনি অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া মই খিচিৰিখিনি কুকাৰৰ পৰা উলিয়াই অলপ দি দিম। আৰু ইয়াত খিচিৰিখিনি গোটেইখিনি দি দিয়া হৈছে। আৰু অকণমান দেৰি ভজাৰ পিছত আৰু এইখিনি হৈ যাব কমপ্লিট, কাৰণ গোটেইখিনি সিজাই হয়। আৰু লাষ্টত মই খিচিৰিত দিওঁ অকণমান ঘিটো দিলে খিচিৰি এটা গোন্ধ ওলায়। কিছুমানে বেয়া পাব পাৰে, কিন্তু আমি ভাল পাওঁ। গতিকে ইয়াত অকণমান দি দিছোঁ। আৰু এইখিনি অকণমান লৰাই পেলাই আমাৰ খিচিৰিখিনি ৰেডি হৈ গ'ল। বহুত ইজি হয় খিচিৰি বনোৱা, সেইকাৰণে সকলোৱে খিচিৰি বনাবলৈ ভাল পায়, কাৰণ বহুত ইজি হয়। গতিকে এয়া মোৰ প্লেট মই ৰেডি কৰিছোঁ খিচিৰি। অলপ লৈছোঁ, তাতে মই এডোখৰ নেমু টেঙা, অলপ পিঁয়াজ আৰু অকণমান বন্ধাকবি ভাজিও বনাইছিলে আইতাই, তাৰে লৈছোঁ। আৰু এইফালে বগৰী আচাৰ। গতিকে মোৰ আজি দুপৰীয়া আহাৰ ইয়াৰ কমপ্লিট হৈ গ'ল। আপোনালোকে কেতিয়াবা বনাব মন নগ'লে খিচিৰি বনাই খাব, খুব ভাল লাগে। গতিকে আজিৰ কাৰণে বাই বাই।